হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই এনাডাৰ মিনি ব্লগ। সকলোলৈ শাৰদীয় দুৰ্গা উৎসৱৰ বহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দুৰ্গা মায়ে সকলোৰে জীৱনটো সুখৰ কৰি তোলক। আৰু এয়া আহিছোঁ এৱেনিকত, যিহেতু বিয়াও আহি আছে, লগতে দুৰ্গা পূজা সকলো মিলাই কৰি আহিলোঁ এৱেনিকত। আৰু ইয়াৰে চাওকচোন, ইণ্টেৰিয়ৰটো ইমান বেছি ধুনীয়া, বহুত বেছিয়ে ভাল লাগিলে মোৰ ইয়াতে গৈ। আৰু এয়া বহিছোঁ আৰু গমেই পাই নহয়, চুলি ষ্ট্ৰেট কৰিলে গোটেই দিনটো লাগি যায়। আৰু এটা ষ্টেপ কমপ্লিট কৰি এয়া হৈছে মোৰ ফাৰ্ষ্ট ডে লুক। আৰু ষ্ট্ৰেট কৰি আমি কিবা এটা খাবলৈ আহিলোঁ। আৰু এয়া হৈছে ছেকেণ্ড ডে, যিহেতু সেইদিনাখন ধুৱাই দিয়ে। তাৰপিছত এয়া শেষ কৰি চুলি আকৌ এবাৰ ধুৱাই পেলাই আকৌ এবাৰ ষ্ট্ৰেট কৰি দিয়ে নহয়, সেইটো কৰি দিয়াৰ পিছত এইটো হৈছে মোৰ ফাইনেল লুকটো। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আৰু এওঁলোকৰ ছাৰ্ভিচটো মোৰ বহুত বেছিয়ে ভাল লাগিলে। ইয়াতে গৈ মই যিহেতু ফাৰ্ষ্ট টাইম গৈছোঁ, মই বহুত বেছি হেপ্পী। যদি আপোনালোকে বিচাৰে তেন্তে যাব পাৰে। আৰু আজি মোৰ ব্লগটো ইমানতে শেষ কৰি দিছোঁ। নেক্সট ব্লগত আকৌ লগ পাম।